वेलकम बैक टू माय यूट्यूब चैनल अर्नब आसाम आपनालोक स्वागतम जनाइছো पुনৰ এটি নতুন ভিডিঅ'লৈ। আজি মই বৰ্তমান উপস্থিত আছো মাধৱদেৱ কলাক্ষেত্ৰ, হয়তো শংকৰদেৱ কলাক্ষেত্ৰ। আপোনালোকে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ বহুতেই চাইছে দেখিছে, কিন্তু আজি এইখন হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। এইখন লখিমপুৰৰ নাৰায়ণপুৰত নতুনকৈ নিৰ্মাণ কৰিছে। 10 মে তাৰিখে আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে ৰিচেণ্টলি এইখন উদ্বোধন কৰিছে। চ' আজি আপোনালোকক মই লৈ গৈ আছো মাধৱদেৱ কলাক্ষেত্ৰ আৰু ভিতৰৰ পৰিৱেশবিলাক আপোনালোকক দেখুৱাম কি কি আছে। চ' ভিডিঅ'টো শেষলৈকে চাব, আপোনালোকক দেখুৱাই আছো ধুনীয়াকৈ। আপোনালোকক মই লৈ গৈছো এতিয়া ভিতৰলৈ, চাই দেখুৱাম ভিডিঅ'টো শেষলৈকে। ফাৰ্ষ্ট টাইম সোমাই মাৰি এইটো এটা পুখুৰী, ধুনীয়াকৈ পুখুৰীটো বনাইছে। হয়তো ইয়াতে মাছ কাছো কিবা জীয়াব সেই উদ্দেশ্যে হয়তো বনাইছে। এইখিনি আপোনাৰ গুৱাহাটী কলাক্ষেত্ৰৰ দৰে লাগিছে, একদম ছেম তেনেকুৱা ষ্টাইলতে বনাইছে এইখিনি। গুৱাহাটীত তাৰ ওপৰৰ পৰা আপোনালোকৰ ভিউটো ধুনীয়াকৈ দেখুৱাই আছোঁ, চাই দিয়ক এয়া ওপৰৰ পৰা ভিউটো। আৰু এইখিনি আপোনালোকৰ যিখন আমাৰ শংকৰদেৱ কলাক্ষেত্ৰ আছে, গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিবিলাক যেনেকৈ ধুনীয়াকৈ তাত বনোৱা আছে ছেম তেনেকুৱাকৈ বনাইছে, ছেম ছিষ্টেমত। শংকৰদেৱ কলাক্ষেত্ৰৰ দৰে লাগিছে এইখিনি চিৰিবিলাক। ৱাও, ফাৰ্ষ্ট টাইম সোমাই আহি আপোনালোকে এইখন পাৰ্ক পাব, ধুনীয়াকৈ সৰু ল'ৰা ছোৱালীয়ে খেলিব পৰাকৈ ধুনীয়াকৈ খেলনা বস্তু আছে। এইখন ধুনীয়াকৈ পাৰ্ক চুমকৈ দেখাই দিছোঁ অলপমান। ৰিয়েলি বহুত ধুনীয়া লাগিছে। টিকাফাটা ৰ'দত মই ছানগ্লাছ পিন্ধি ৰক্ষা পৰা নাই, আৰু কেইজন মানে কি কৰি আছে আপোনালোকক মই দেখুৱাই আছোঁ ৰ'ব। ইমান নাচি আছে সেই টিকাফাটা ৰ'দত এওঁলোকে। এণ্ড ক্ৰাফ্ট চেণ্টাৰ, শিল্পকলা কেন্দ্ৰ কি আছে ইয়াৰ ভিতৰত গৈ পেলাই চাই ৰ'ব। শিল্পকলা কেন্দ্ৰ ভিতৰলৈ আহিলোঁ, কিন্তু দুৰ্ভাগ্যবশতঃ আপোনালোকক মই একো দেখুৱাব নোৱাৰিলোঁ, কাৰণ নতুনকৈ বনাইছে মাত্ৰ, বস্তুখিনি চব খালী হৈ আছে। চাওকচোন, এই ইয়াত সোমাব বহুতখিনি বস্তু সোমাব, কিন্তু চব ৰুমবিলাক খালী হৈ আছে। এই উদ্বোধন কৰিছে 10 মে তাৰিখে CM ছাৰে। চ' বা চাউণ্ডটো কেনেকুৱা হয়, একদম ইক' হৈ আহে। চ' বহুতখিনি বস্তু সোমাব বাকী আছে, কিন্তু বৰ্তমান চব খালী হৈ আছে। আমি একো চাব নোৱাৰিলোঁ, চব বন্ধ কৰি দিছে। শিল্প কলা কেন্দ্ৰত একো নাই, চব খালী হৈ আছে। আৰু ইপিনে যাওঁ এইবাৰ, ইয়াত আৰু কি আছে চাই লওঁ। আৰু এইখন হৈছে অতিথিশাল, দূৰণিবতীয়া মানুহবিলাক আহিলে হয়তো ইয়াতে থাকিব পাৰিব। আৰু এইখনেই হৈছে মেইন সত্ৰখন, শ্ৰী শ্ৰী বদলাতা সত্ৰ নাৰায়ণপুৰ। আৰু এই সত্ৰৰ ভেটিতে নিৰ্মাণ কৰা হৈছে মাধৱদেৱ কলাক্ষেত্ৰ। বদলা পদ্মাৱতাৰ প্ৰতিষ্ঠা কৰাৰ বাবে এই সত্ৰখনৰ নাম বদলা পদ্মাৱতা সত্ৰ। আৰু বদলা সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ শ্ৰীকান্ত গোস্বামীয়ে দান সূত্ৰে আগবঢ়া 44 বিঘা মাটিতেই এই শ্ৰী শ্ৰী মাধৱদেৱ কলাক্ষেত্ৰখন প্ৰতিষ্ঠা কৰা হৈছে, মানে নিৰ্মাণ কৰা হৈছে। ৰিয়েলি পৰিৱেশটো কিন্তু বহুত সুন্দৰ, বহুত ভাল লাগিছে আহি পেলাই। কিন্তু বস্তু হ'ল বৰ বেছি দূষিত, মানে মোৰ নিজৰে বহুত বেছি বেয়া লাগিছে। ইমান কষ্ট কৰি আহিলোঁ, কিন্তু আপোনালোককো দেখুৱাব নোৱাৰিলোঁ, মই নিজেও চাব নোৱাৰিলোঁ। বহুত বেছি বেয়া লাগিছে এইটো কাৰণে। আৰু নেক্সট এদিন আহিম, আপোনালোকক ধুনীয়াকৈ দেখুৱাম পৰিৱেশ, মানে পৰিৱেশটোৱে দেখুৱালোঁ আজি। বাকী ভিতৰৰ বস্তুখিনিয়ে কোনো এটা বস্তুৱে দেখুৱাব নোৱাৰিলোঁ, চবখিনি বন্ধ আছে যিহেতু। CM ছাৰে অহাৰ দিনা খোলা দিছিলে, বাকী আৰু তাৰ নেক্সট পিছত বস্তুবিলাক বন্ধ কৰি থোৱা হৈছে। হয়তো প্ৰজেক্টবিলাক কমপ্লিট ক্লিয়াৰ হোৱা নাই তেওঁলোকৰ, সেইটো কাৰণে আৰু বন্ধ কৰি থৈ দিছে। বস্তুৱেই নিৰ্মাণ কৰি আছে, চব বস্তুবিলাক বনাইহে আছে, এইবিলাক চব বনাই আছে নতুনকৈ। চ' সেইটো কাৰণে হয়তো আৰু বন্ধ কৰি থৈ দিছে। আৰু অ'পেনিং কৰিব, যেতিয়া অ'পেনিং কৰে আপোনালোকক আহি পেলাই আকৌ দেখুৱাম ধুনীয়াকৈ। চ' নিজৰে বহুত বেছি বেয়া লাগিছে আজি দেখুৱাব নোৱাৰিলোঁ। এই ৰাতি বেছি ভাল লাগিব লাইটৰ পোহৰত এইবিলাক।